মানুহে আপোনাৰ মূল্য তেতিয়া বুজি পাব যেতিয়া আপোনাক হেৰুৱাই পেলাব। জীৱনত সদায় সুখী থাকিবলৈ চেষ্টা কৰক। কাৰোবাৰ বেয়া ব্যৱহাৰৰ বাবে নিজৰ মনৰ শান্তি কেতিয়াও নেহেৰুৱাব। যিসকল লোকে আনৰ চিন্তা বেছিকৈ কৰে তেওঁলোকে জীৱনত অকলশৰীয়া হৈ পৰে। মনত ৰাখিব, অহংকাৰৰ বৃক্ষত কেৱল বিনাশৰ ফলহে লাগিব। কাৰোবাক ইমান বেছিকৈও দোষী নসজাব যাতে তেওঁ আপোনাৰ লগত সম্বন্ধই শেষ কৰি পেলায়। আৰু জীৱনত কাৰোবাক ইমান বেছি অধিকাৰ নিদিব যাতে আপোনাক কণ্ট্ৰল কৰিবলৈ লয়। জোখতকৈ বেছিকৈ পালে তাৰ মূল্য কমি যায়, লাগিলে সেয়া বস্তুৱেই হওক বা মানুহেই হওক। মানুহৰ অন্তৰখন ডাঙৰ হ'ব লাগে। ডাঙৰ ডাঙৰ কথা কোৱা মানুহ বহুত লগ পাব। জীৱনত একোৱেই সহজ নহয়, লাগিলে সেয়া মোৰ কামেই হওক বা আপোনাৰ কামেই হওক। কিন্তু জীৱন যুদ্ধত জয়ী সেইজনেই হয় যিয়ে সাহসেৰে যিকোনো সমস্যাৰ সন্মুখীন হৈ জীৱনত আগবাঢ়িব পাৰে। যেনেকৈ খালী বাচনে বেছি শব্দ কৰে, ঠিক তেনেকৈ বুদ্ধিহীন ব্যক্তিয়ে অযথা চিঞৰি বাখৰি ফুৰে। মানুহৰ মুখখনি তেওঁৰ সফলতাত বাধাৰ সৃষ্টি কৰে। গতিকে মুখৰ শব্দখিনি কওঁতে ভালকৈ জুখি মাখি বিচাৰ কৰিহে ক'ব লাগে। কাৰোবাক বাৰে বাৰে বুজাবলৈ যোৱাতকৈ নিজৰ মনটোক এবাৰ ভালকৈ বুজাই দিয়ক যে যিসকলে আপোনাৰ ভাল কথাটো বেয়াটো উলিয়ায় তেওঁলোকক বুজাবলৈ গৈ নিজৰ সময় নষ্ট কৰাৰ কোনো প্ৰয়োজন নাই। সহজতে কাৰোবাক বিশ্বাস কৰিলে আৰু কষ্ট নকৰাকৈ আশা ৰাখিলে এই দুয়োটা চিটুৱেশ্যনতে বিশ্বাসঘাতকতাই পোৱা যায়। এটা কথা মন কৰিব, প্ৰত্যেকৰ ঘৰতে এনেকুৱা এজন ব্যক্তি থাকে যিয়ে আনৰ দুখত দুখী হয়, বেছি দয়ালু মনৰ থাকে আৰু আনক দুখত দেখা দেখিলে নিজৰ দুখ যেন অনুভৱ কৰে আৰু সহায় কৰিবলৈ আগবাঢ়ি যায়। যিসকল মিছা কথা কোৱাত নিপুণ থাকে তেওঁলোকে আনক সুখী কৰিব পাৰিলেও নিজৰ পৰিয়ালৰ মানুহখিনিক কেতিয়াও সুখী ৰাখিব নোৱাৰে। কোনোবাই মুখৰ আগত গুণ গালেই আনন্দত আত্মহাৰা হৈ নপৰিব। মনত ৰাখিব, গুণ গোৱাৰ আঁৰত কিবা স্বাৰ্থ আছে। জ্ঞানী আৰু অজ্ঞানী দুয়োজনকে বুজাব পৰা যায়, কিন্তু যি অহংকাৰী তেওঁক কেতিয়াও বুজাব নোৱাৰে। তেওঁক কেৱল সময়েহে বুজাব পাৰিব। এনে মানুহৰ পৰা আঁতৰি আহিব লাগে যিয়ে ভুল থকাৰ পাছতো নিজৰ ভুল স্বীকাৰ কৰাটো দূৰৰ কথা, নিজৰ কথাৰে আপোনাক তল পেলাবলৈ চেষ্টা কৰে। বেছি জ্ঞানী আৰু মূৰ্খৰ মাজত পাৰ্থক্য নাই, কাৰণ দুয়োজনে কাৰো কথা নুশুনে। যি আছে যিমান আছে তাতে সন্তুষ্ট থাকক, কাৰণ জোখতকৈ বেছি পোহৰ পালেও চকু বেয়া হৈ যায়। আপোন মানুহৰ লগত কৰা বিশ্বাসঘাতকতা আচলতে নিজৰ বিনাশৰ আৰম্ভণি। পইচা এনেকুৱা এটা বস্তু য'ত কোনো চোৱা নাথাকে। বিভিন্নজনৰ হাতেৰে গৈ এদিন মন্দিৰ পায়গৈ। দুখৰ আচল কাৰণটোৱে এইটো যে এজন সঁচা মানুহক কোনো বুজি নাপায় আৰু এজন মিছলীয়া মানুহক কোনো জুখি নাচায়। কষ্টৰ ফল আৰু সমস্যাৰ সমাধান সঠিক সময়তহে পোৱা যায়। কাৰোবাৰ বিষয়ে ভালকৈ নজনাকৈ মনত ভুল ধাৰণা বনাই লোৱাটো মূৰ্খতাৰ পৰিচয়। জীৱনত এই দুটা কথা সদায় মনত ৰাখিব। 1 নম্বৰতে বেছি আনন্দত থাকিলে কেতিয়াও কাকো কথা নিদিব। 2 নম্বৰতে খঙত থাকিলে ভুল সিদ্ধান্ত নল'ব। ভিডিঅ'টো ভাল পালে পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।